Hey dosto, welcome to my first channel Atikul Vlogs. আজি মোৰ ভিডিঅ'টো হৈছে যদি আপোনাক কোনোবাই হোৱাটছআপত মেছেজ দিয়াৰ পাছত যদি সেই মেছেজটো ডিলিট কৰি দিয়ে আপুনি সেইটো মেছেজ কেনেকৈ চাব যদি নাজানে তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি ফাৰ্ষ্ট টাইমত যাব লাগিব মোবাইলৰ এটা এপ, সেইটোৰ নাম হৈছে প্লে ষ্ট'ৰ। সেইটোত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত গুগল পে' সাৰ্চ ফৰ এপছ ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত ন'টিছ এপ সাৰ্চ কৰিব লাগিব। চাওক এপটো আহি গৈছে, মই আগতেই ডাউনলোড কৰিছোঁ সেইকাৰণে অপেন বুলি দেখাইছে। আপুনি অপেন অপশ্যন আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত নেক্সটত ক্লিক কৰিব, আকৌ নেক্সটত ক্লিক কৰিব। এতিয়া এলাউ কৰি দিব। এতিয়া নেক্সটত ক্লিক কৰিব। ইয়াত ন'টিছ এপ আছে, ইয়াত আপুনি ৰাইট চিন কৰি দিব, ৰাইট চিন। এতিয়া এলাউ কৰি দিব। এতিয়া আপুনি বেকত আহি যাব। এতিয়া এলাউ কৰি দিব। এতিয়া আপুনি বেকত আহি যাব। এতিয়া আপোনালোকক মই দেখুৱাম ডিলিট হোৱা মেছেজ। চাওক মই বেলেগ এটা মোবাইল দি ইয়াত এইটো মোবাইলত চাওক ফাইনেলি আহি গৈছে হাই। মই এই মেছেজটো আকৌ ডিলিট কৰি দি আছোঁ। চাওক দিছ মেছেজ ৱাজ ডিলিট, এইটো মেছেজ দেখিব লাগিব এতিয়া। চাওক চাওক মই এই ডিলিটটো মেছেজ কৰি দিছোঁ, তাৰপিছতে ইয়াত দেখাইছে হাই। হে দোস্ত, যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে শ্বেয়াৰ, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।